এক মিনিটত জীৱন সলনি নহয়, কিন্তু যেতিয়া আমি এক মিনিটত কিছুমান জীৱনৰ ডাঙৰ সিদ্ধান্তবোৰ লওঁ তেতিয়া হয়তো জীৱনেই সলনি হৈ যায়। আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? মই জেচমিন আৰু আপোনালোকে চাই আছে জেচমিন মিনি ব্লগ। আজি ব্ৰেকফাষ্ট গাইজ ৰুটিৰে কৰিম আৰু ৰাতিপুৱা উঠিয়ে আটা কেইটামান খচি লৈ ৰুটি বনাবলৈ লাগি গ'লোঁ। ৰুটি যে মোৰ বহুত কষ্ট লাগে ৰাতিপুৱা বনাবলৈ, হ'লেও ৰাতি বনোৱা নাছিলোঁ। মানুহজনক কৈছিলোঁ ৰাতিপুৱা মই ৰুটি তোমাক প্ৰমিছ কৰিছোঁ বনাই দিমেই, আৰু এইফালে ৰুটি সেকিবলৈ লৈছোঁ। আনফালে আকৌ কাবুলী বুটৰ চব্জি, তাতে আকৌ আলু ভাজি আছিলে, দি দিলোঁ। ঠাণ্ডা হৈ গ'লে খাই পিছত ভাল নালাগে, গৰম কাবুলী বুটতে দি দিলোঁ। আলুৰ কামো হৈ গ'ল আৰু খায়ো টেষ্টি লাগিব। ৰাতিপুৱাই চৰাই কেইজনীমান আহে, শালিকা চৰাই, গতিকে মানুহজনে মুড়ি কেইটামান আনি থৈছিলে, সেইখিনিয়ে ছটিয়াই দি আছোঁ। আৰু চাৰিওফালে গছ, চৰাই চিৰিকটি চাই লৈ মোৰ মনটো কিবা এটা ভাল লাগি যায়, ফ্ৰেছ হাৱা, আৰু সেইকাৰণে মোৰ অলপ গাঁৱৰ পৰিৱেশেই ভাল লাগে। এতিয়া তেনেকুৱাই হৈছে দেই, লখিমপুৰৰ একদম টাউনৰ ছোৱালীজনী আহি পালোঁ গাঁৱৰ নিচিনা পৰিৱেশত, হ'লেও মোক ইয়াতে ভাল লাগে। আৰু আজিকালি যে হুলস্থুলীয়া পৰিৱেশ মোক একেবাৰেই ভাল নালাগে। ইফালে মানুহজন আৰমানক এৰিবলৈ গৈছে, আৰমানক এৰি থৈ লৈ আনিছে মাছ, আৰু মাছখিনি খুলি লৈ মনটো শান্তি হৈ গ'ল। মানুহজনে চফা কৰোৱাই লৈ আনিছে, আৰু ডাঙৰ মাছ নকৰিলেও হ'লেহেঁতেন, মই কৰি ল'লোহেঁতেন। কৰিছে যদি মাছকেইজনী কাইট বেছি হ'ব, গোটা গোটাকৈ ফ্ৰাই কৰিম বুলি ভাবিছোঁ। মছলাৰে সানি ফ্ৰিজতে ৰাখিছোঁ মেৰিনেট হ'বলৈ। ইফালে মানুহজনো আহি পালে, যিহে ৰ'দ, গছৰ ভুল বিচাৰি আছে আহি লৈ। সি যদিও খাই ভাল নাপায়, মোৰ কাৰণে এটা দুটা ঘৰৰ পাচলি লৈয়ে মই সুখী। ইফালে মই খোৱা মাছজনী প্ৰথমতে টাৱাত দিলোঁ আৰু ফ্ৰাই কৰি লৈ কাষতে ৰাখিছোঁ দেই, আৰু ফিচাৰী মাছটো পিছতে দিছোঁ। আৰু আগতে যদি একেখন টাৱাত এনেকৈ মাছ ফ্ৰাই কৰে, মই তেতিয়াহ'লে নেখাওঁৱেই আৰু ফিচাৰী মাছৰ গোন্ধ, আৰু একেখন প্লেটতো এনেকৈ ছাৰ্ভ কৰি বনোৱাৰে। আৰু মই মাকো গোন্ধাইছে, ভাত খাব নোৱাৰোঁ, চকুৰে পানী ওলাই। আৰু তেতিয়া ইমান যে মাক আমনি কৰিছিলোঁ, সেইবোৰ কথা মনত পৰি তেতিয়া বহুত বেয়া লাগে। ইমানো সৰু নাছিলোঁ, বুজি পাওঁ, তেতিয়াও বুজি পায়ো নুবুজাৰ ধৰণ, আৰু এতিয়া এনেকুৱাই লাগিছে। আৰু ফিচাৰী মাছ আনে তেতিয়া মায়ে ডিমৰ চব্জি মোৰ কাৰণে এক্সট্ৰাকৈ, আৰু নহ'লে লোকেল মাছৰ চব্জি এক্সট্ৰাকৈ আগতীয়াকৈ বনাই, চব বেলেগ বেলেগকৈ বনাই দিয়ে। আৰু মায়ে পাৰিছিলেও দেই, সেইকাৰণে কয় দেই, আইৰ সমান হ'ব কোন নৈৰ সমান বব, জীৱনে কিন্তু ৰক্ষা নিদিয়ে দেই। আইৰ লগতেই কৰিছোঁ বা যাৰ লগতেই কৰিছোঁ, সেইখিনি উভতাই আইনাখন জীৱনে দেখুৱাবই আৰু কোনোবা এটা পৰ্যায়ত, আৰু সেই পৰ্যায় এতিয়াই লাগিছে সেইখিনি সময়, গতিকে ৰক্ষা নাই। আৰু আজি গাইছ, আকৌ লগ পাম পুনৰ নতুন এটি মিনি ব্লগৰ সৈতে। বাই বাই।